প্ৰথমে মই সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আদা নহৰু আৰু জলকীয়াৰ আচাৰৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। এই আচাৰবিধ খাই খুবেই ভাল লাগে। আপোনালোকেও এই আচাৰবিধ বনাই চাব পাৰে। মই ভিডিঅ'টোত গোটেইখিনি ষ্টেপ বাই ষ্টেপ দেখাই যাম। তেতিয়াহ'লে আহকচোন আজিৰ এই ৰেচিপিটোলৈ আগবাঢ়োঁ। আচাৰ বনাবৰ কাৰণে ইয়াত মই অলপ নহৰু গুচাই লৈছোঁ, জলকীয়া লৈছোঁ। জলকীয়াখিনি এনেদৰে ঠাৰিৰে সৈতে ধুব, তেতিয়া পানী নোসোমায়। আৰু সৰু 3 টুকুৰা আদা লৈছোঁ। ইয়াতে আপোনালোকে আদা, নহৰু, জলকীয়া এই তিনিওটাৰে পৰিমাণবোৰ কম বেছিকৈ ল'ব পাৰে। ইয়াৰ পিছত নহৰুখিনি খুন্দনা এটাৰ সহায়ত অলপ থেতেলিয়াই ল'ম। নহৰুখিনি বেছিকৈ পিচি নেপেলাব। মই দেখুওৱা এই জোখটোতে আপোনালোকে নহৰুখিনি পিচি ল'ব। ইয়াৰ পিছত আদাবোৰ পিহনা এখনৰ সহায়ত পিচি ল'ম। এনেকুৱা নকৰি আপোনালোকে আদাবোৰ সৰু সৰুকৈ কাটিও ল'ব পাৰে, কিন্তু পিহনাত পিচিলে যিহেতু সময় কমকৈ লাগে, সেইবাবে মই পিহনাতে পিচি ল'লোঁ। একেদৰে মই জলকীয়াবোৰো সৰু সৰুকৈ কাটি ল'ম। মোৰ আদা, নহৰু আৰু জলকীয়াখিনি কটা হৈ গ'ল। তাৰপিছত এইখিনি মই ৰ'দলৈ উলিয়াই দিম। শুকান চামুচ এপাতৰ সহায়ত এইখিনি মাজে মাজে লৰাই থাকিব। আচাৰত দিবৰ বাবে মই বিশেষ মছলা ব্যৱহাৰ কৰা নাই। এচামুচ বগা সৰিয়হ, এচামুচ জিৰা আৰু এচামুচ পাঁচফোৰণ ইয়াত দিবৰ বাবে ব্যৱহাৰ কৰিম। গেছত পেনখন পাতি মছলাখিনি আমি ভাজি ল'ম। মছলাখিনি ভাজোঁতে খুব কম জুইত ভাজিব, কাৰণ মছলাখিনি অকল সেমেকা ভাৱটো গুচাবৰ কাৰণেহে ভাজিব লাগে, নাইবা বেছিকৈ ভাজিলে মছলাখিনি তিতা তিতা হৈ যায়। ভজা মছলাখিনি মই খুন্দনাটোৰ সহায়তে গুড়ি কৰি ল'লোঁ। এইখিনি প্ৰায় 2 ঘণ্টামান সময় মই ৰ'দত ৰাখিলোঁ, চাব যাতে ইয়াত সেমেকা ভাৱটো লাগি নাথাকে। ইয়াৰ পিছত আচাৰত দিবৰ কাৰণে মই 1 কাপৰ জোখেৰে তেল গৰম কৰি ল'ম। আপোনালোকে যিমান আচাৰ বনায় সিমান পৰিমাণৰ তেল ল'ব। ইয়াৰ পিছত যিকোনো এটা পাত্ৰ ল'ব, চাব যাতে এই পাত্ৰটোত পানী লাগি নাথাকে। ইয়াতে আদা, নহৰু আৰু জলকীয়াখিনি একেলগে দি দিম। ইয়াতে জোখমতে এচামুচ হালধি, এচামুচ নিমখ আৰু এচামুচ ৰেড চিলি পাউডাৰ মই যোগ কৰিছোঁ। আপোনালোকে যিমান আচাৰ বনায় সিমান অনুযায়ী পৰিমাণটো কম বেছি কৰিব। ইয়াৰ পিছত 2 চামুচ তেতেলী মই ইয়াতে দিছোঁ। আপোনালোকে তেতেলী ব্যৱহাৰ নকৰিবও পাৰে। ইয়াৰ পৰিৱৰ্তে আপোনালোকে অকণমান নেমু ইয়াতে চেপি দিব পাৰে। এতিয়া পিচি লোৱা মছলাখিনি মই ইয়াতে দি দিম। তাৰপিছত ডাঙৰ চামুচেৰে এচামুচতকৈ অলপ বেছি ভিনেগাৰ মই এই আচাৰখিনিত যোগ কৰিম। আচলতে ভিনেগাৰ দিলে অলপ টেঙা টেঙা ভাৱ এটা আহে যদিও তেতেলীটোৱে বেলেগ এটা টেষ্ট আনে। এতিয়া মই আচাৰখিনিত তেল ঢালিম। তেলখিনি মই গৰমে গৰমে ব্যৱহাৰ কৰা নাই। গৰম কৰা তেলখিনি মই ঠাণ্ডা কৰিহে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছত মই শুকান চামুচ এপাতেৰে গোটেইখিনি মিহলাই পেলাম। গোটেইখিনি ভালদৰে মিলাই পেলোৱাৰ পিছত এয়া চাওকচোন, ইমান ধুনীয়া কালাৰ এটা এই আচাৰখিনিত উঠিছে। ইতিমধ্যে আমাৰ আচাৰখিনি বনোৱা হৈ গৈছে। আচাৰখিনি থ'বৰ বাবে মই এটা চিচাৰৰ বৈয়াম ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। চাব যাতে পাত্ৰটোত পানী লাগি নাথাকে। পানী যদি লাগি থাকে আচাৰখিনি বেছি দিন ভাল হৈ নাথাকিব। এই আচাৰটো খাবলৈ খুব সুন্দৰ আৰু বনাবলৈও সহজ। গতিকে আপোনালোকেও এই আচাৰটো এবাৰ ট্ৰাই কৰি চাব। আচাৰখিনি 2-3 দিনমান ৰ'দত দি দিব। আপোনালোকে লগে লগেও
পাৰে কিন্তু আচাৰখিনি যিমানে পুৰণা হয় সিমানে খাবলৈ আজিৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।